এক সমীক্ষা মতে মুম্বাই চহৰলৈ প্ৰতি বছৰে বহু লক্ষ লোক আহে আৰু সেই লাখ লাখ লোকৰ মাজত 50%ৰো অধিক লোকে চিনেমাৰ জগতত তাৰকা হোৱাৰ সপোন লৈ আহে। তেনেদৰে এটা সপোন মনত ৰাখি মায়াৰ নগৰী মুম্বাইলৈ অহা এজন ব্যক্তি আছিল ৰাজীৱ হৰিওম ভাটিয়া, যিজন বৰ্তমান অক্ষয় কুমাৰ, খিলাৰী কুমাৰ আদি নামেৰে পৰিচিত। 1967 চনৰ 9 ছেপ্টেম্বৰ তাৰিখে পঞ্জাৱৰ অমৃতসৰত এটা পঞ্জাবী পৰিয়ালত অক্ষয় কুমাৰৰ জন্ম হৈছিল। তেখেতৰ দেউতাকৰ নাম আছিল হৰি ওম ভাটিয়া আৰু মাতৃৰ নাম অৰুণা ভাটিয়া। তেখেতৰ দেউতাক ভাৰতীয় সেনাৰ এজন বিষয়া আছিল, কিন্তু পাছত দেউতাকে সেই চাকৰি ত্যাগ কৰি ইউনিচেফৰ এটা চাকৰি কৰিবলৈ লয়। অক্ষয় কুমাৰৰ এগৰাকী ভণ্টিও আছে, যাৰ নাম অলকা ভাটিয়া। অক্ষয় কুমাৰ সৰু থাকোঁতেই তেখেতক দেউতাকে প্ৰায়ে সুধিছিল যে তেওঁ ডাঙৰ হৈ কি কৰিব বিচাৰে, আৰু অক্ষয় কুমাৰে অভিনেতা হ'ব বিচাৰোঁ বুলি কৈছিল। তেওঁ যেন সৰুৰে পৰাই অভিনেতা হোৱাৰ সপোন মনত পুহি ৰাখিছিল আৰু লাহে লাহে সেই সপোনক বাস্তৱৰ ৰূপ দিবলৈ যত্ন কৰিছিল। অমৃতসৰত জন্ম হোৱা অক্ষয় কুমাৰে বাল্যকাল দিল্লীৰ চান্দনী চকত অতিবাহিত কৰিছিল, কিন্তু দেউতাকে ভাৰতীয় সেনাৰ চাকৰি ত্যাগ কৰাৰ পাছত তেওঁলোক মুম্বাইলৈ সপৰিয়ালে আহে আৰু কলিৱাদাত বাস কৰিবলৈ লয়। তাতেই তেখেতে ডন বস্কো স্কুলত শিক্ষা গ্ৰহণ কৰি উচ্চ শিক্ষাৰ বাবে গুৰু নানক খালছা মহাবিদ্যালয়ত নামভৰ্তি কৰিছিল, কিন্তু তেখেতে শিক্ষাতকৈ খেল আৰু কাৰাতে ভাল পাইছিল। তেখেতে স্কুল পঢ়ি থাকোঁতেই কাৰাটেত ব্লেক বেল্ট লৈছিল, সেইবাবে তেখেতে বেংককলৈ গৈ তাতেই কাৰাটে শিকিছিল। কাৰাটে শিকাৰ সময়খিনিত তেখেতে বেংককত এখন হোটেলত কাম কৰিছিল। বেংককত 5 বছৰ শিক্ষা গ্ৰহণ কৰি তেখেতে ভাৰতলৈ আহে আৰু কলিকতাৰ এটা ট্ৰেভেল এজেঞ্চিত কাম কৰিবলৈ আৰম্ভ কৰে। কিছুদিন পাছত তেওঁ দিল্লীলৈ আহি তাত কুন্দন জুৱেলাৰীৰ কিছুমান সামগ্ৰী বিক্ৰী কৰিবলৈ ল'লে, কিন্তু যিজনৰ মনত সৰুৰে পৰাই অভিনেতা হোৱাৰ সপোন আছে, তেওঁ মুম্বাইৰ পৰা বেছিদিন আঁতৰি থাকিব নোৱাৰিলে। অৱশেষত তেওঁ মুম্বাইলৈ যায় আৰু তাত কিছুসংখ্যক ছাত্ৰ ছাত্ৰীক কাৰাটে শিকাবলৈ আৰম্ভ কৰে। এনেদৰে কিছুদিন অতিবাহিত কৰাৰ পাছত এদিন হঠাৎ তেখেতৰ এজন ছাত্ৰৰ দেউতাকে তেওঁক বিজ্ঞাপনত মডেলিং কৰাবৰ বাবে প্ৰস্তাৱ জনায়। ছাত্ৰজনৰ দেউতাক নিজেই এজন ভাল ফটোগ্ৰাফাৰ আছিল। অক্ষয় কুমাৰেও এই প্ৰস্তাৱ স্বীকাৰ কৰি বিজ্ঞাপনত মডেলিঙৰ বাবে আগবাঢ়িছিল। তেওঁ মডেলিঙৰ জগতত ভৰি দি প্ৰথম 2 দিনতে 20,000 টকা লাভ কৰিছিল। তেওঁ ভাবিলে যে তেওঁ ইয়াৰ পূৰ্বে মাহেকতো ইমান টকা উপাৰ্জন কৰা নাছিল আৰু মডেলিং কৰি মাত্ৰ 2 দিনতে 20,000 টকা উপাৰ্জন কৰিব পাৰিলে। সেইবাবে তেওঁ বিজ্ঞাপনৰ মডেলিঙকে নিজৰ উপাৰ্জনৰ পথ হিচাপে বাছি ল'লে। ইয়াৰ মাজতে তেওঁ কেইবাখনো চিনেমাত সহকাৰী নৃত্যশিল্পী হিচাপেও কাম কৰিছিল। মানুহৰ জীৱনলৈ কেতিয়াবা সফলতা কঢ়িয়াই আনিবলৈ মানুহ বিফল হয়। অক্ষয় কুমাৰৰ জীৱনটো যেন তেনেকুৱাই হৈছিল। তেওঁ এটা বিজ্ঞাপনৰ শ্বুটিঙৰ বাবে বেংগালুৰুলৈ যাবলগীয়া হৈছিল। 7 বজাৰ বিমানত যাবলগীয়া হৈছিল তেওঁ। প্ৰকৃততে বিমানখন পুৱা 7 বজাত যাবলগীয়া আছিল, কিন্তু অক্ষয় কুমাৰে আবেলি 7 বজাত যাবলগীয়া বুলি ভাবি লৈছিল। কিছু সময়ৰ পাছত তেওঁ গম পালে যে বিমানখন ইতিমধ্যে গুচি গ'ল। তেওঁ এই ঘটনাৰ পাছত যথেষ্ট হতাশ হৈ পৰিছিল। সেইদিনা সন্ধিয়া তেওঁ জনপ্ৰিয় বোলছবি নিৰ্মাতা প্ৰমোদ চক্ৰৱৰ্তীক লগ কৰি তেওঁ আগতে কৰা কামৰ ফাইলটো দেখুৱালে। নিৰ্মাতাজনে তেওঁৰ প্ৰতি মুগ্ধ হৈ দিদাৰ নামৰ চিনেমাখনত অভিনয় কৰিবলৈ তেখেতক সুযোগ দিছিল। ইয়াৰ জৰিয়তে তেওঁ চিনেমাৰ জগতত প্ৰথমটো খোজ দিবলৈ সক্ষম হৈছিল। 1991 চনৰ পৰা তেওঁ বৰ্তমানলৈকে প্ৰায় 130খনতকৈও অধিক চিনেমাত অভিনয় কৰিছে। তেখেতে 17 জানুৱাৰী 2001 তাৰিখে বলিউডৰ জনপ্ৰিয় অভিনেতা ৰাজেশ খান্না আৰু ডিম্পল কাপাডিয়াৰ কন্যা টুইংকল খান্নাৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু বৰ্তমান তেখেত আৰৱ নামৰ এজন পুত্ৰ সন্তান আৰু নিতানা নামৰ এগৰাকী কন্যা সন্তানৰ দেউতাক। অক্ষয় কুমাৰৰ প্ৰকৃত নাম হ'ল ৰাজীৱ হৰিওম ভাটিয়া। এখন চিনেমাৰ মূল অভিনেতাজনৰ নাম অক্ষয় আছিল। তেওঁ সেই নামটো ইমানেই ভাল লাগিছিল যে নিজৰ নামটো ৰাজীৱ হৰিওম ভাটিয়াৰ পৰা অক্ষয় কুমাৰ কৰি লৈছিল। অক্ষয় কুমাৰক 2009 চনত ভাৰতৰ 4ৰ্থ সৰ্বোচ্চ সন্মান পদ্মশ্ৰী উপাধি প্ৰদান কৰা হৈছিল। ইয়াৰ উপৰিও 2004 চনত ৰাজীৱ গান্ধী বঁটা প্ৰদান কৰা হৈছিল। তাৰোপৰি 2011 চনত এছিয়ান এৱাৰ্ড, 2017 চনত ৰুস্তম চিনেমাখনৰ বাবে নেশ্যনেল বেষ্ট এক্টৰ এৱাৰ্ড, 2019 চনত
পেডমেন চিনেমাখনৰ বাবে বেষ্ট ফিল্ম ফৰ আদাৰ ছ'চিয়েল ইছ্যুজৰ নেশ্যনেল এৱাৰ্ড, 3বাৰকৈ আইফা এৱাৰ্ড, 2বাৰকৈ ফিল্মফেয়াৰ এৱাৰ্ড আৰু এবাৰ স্ক্ৰীণ এৱাৰ্ড আৰু বহুতো পুৰস্কাৰ আৰু সন্মান লাভ কৰিছিল। তেখেত এজন অভিনেতা হোৱাৰ উপৰিও সামাজিকভাৱে যথেষ্ট সক্ৰিয় ব্যক্তি। তেখেতে সচৰাচৰ দৰিদ্ৰ তথা প্ৰয়োজনশীল লোকক সহায় কৰা পৰিলক্ষিত হয়। ইয়াৰ উপৰি তেখেতে 9 এপ্ৰিল 2017 তাৰিখে কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়াৰ সৈতে জড়িত হৈ ভাৰত কে বীৰ নামৰ এটা মোবাইল এপ মুকলি কৰিছিল। এই এপটোৰ জৰিয়তে দেশৰ বাবে প্ৰাণ আহুতি দিয়া ভাৰতৰ বীৰ জোৱানসকলৰ পৰিয়ালৰ বাবে ৰাইজে দান কৰিব পাৰিব। 2020 চনত দিল্লীৰ এক অনুষ্ঠানত এই কথা মুকলি কৰা হয় যে ভাৰত কে বীৰ এপটোৰ জৰিয়তে প্ৰায় 15 কোটি টকা লাভ কৰিছে। এয়া আছিল বলিউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰৰ জীৱনৰ কিছু কথা। পুনৰ আহিম আপোনালোকৰ মাজলৈ জনপ্ৰিয় ব্যক্তিৰ জীৱনৰ কিছু নজনা কথালৈ। ধন্যবাদ।